क'क्राझार जिल्लानि भेटागावआव दिनै फुंबिलि समाव गिख्रंथाव बुथारनाय जाथाय जालाङो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला बरलउद्दिन पारमानिक मुंनि सासे सुबुंखौ गावनि आंगो बिसिया फंबायजों लोगो नांनानै बुथारो। जाथायखौ मिथिनाय लोगो लोगोनो नखरनि सुबुं आरो गामिनि रायजोफोरा क'क्राझार पुलिसनो खौरां हरो। उनाव जाथायथिलियाव क'क्राझार पुलिसनि मोनसे हानजाया थांनानै जाथायनि खौरां लानायजों लोगोसे नायबिजिरनायखौ जागायो आरो बरलउद्दिन पारमानिकखौ बुथारनाय बिनि आंगो बिसि मर्जिना बिबि आरो बिनि फंबाय मुस्ताफा आलीखौ खायो। गुबुन फारसेथिं बे जाथायनि सोमोन्दै नखरनि सुबुं क'क्राझारनि एडिशनेल एसपि पृथ्वीराज राजख'वा आरो गामिनि सुबुङा खौरां बिजोङाव ओरैबायदि फोरमायो। मैं घৰৰ পৰা ওলাই পেচাব কৰিব গৈছোঁ তেতিয়াই মানে এই ছোৱালীজন বেটাৰ বউটা ওলাই গ'লতে মই পেচাব কৰি ঘৰৰ ভিতৰত আছি দৰজা মাৰিম এৰি মাজে আছে কান্দিবা ধৰতে ফিট দৌৰাই যায় দেখোঁ মানে ল'ৰাটো ফেলাই থৈছে। আপনার লড়া? হ্যাঁ আমার লড়া। এই মরাটা আপনার লড়া হয়? হ্যাঁ হ্যাঁ কি নাম? বলরুদ্দিন। বলরুদ্দিন। পরে আমি দেখে তো মানে পড়ে গেছি বেউট হইয়া। ওমরা দুইজনে ধরছে ধরে নিয়ে আছে ঘরত আমাক যাই তুলছে বেটিতে গেছে ধরে আছে ওই আপিটা আর ওই লড়াটা ওর ভাইটা। আচ্ছা আচ্ছা আপিটার ভাইটা। ও ওরা দুইজনে ঘরের ভিতরে আনিয়ে থুয়ে আমরা কান্দন আরম্ভ করতে মগজে থাকে যে তুলিয়ে দিছে মোর আপিটাও গেছিল বেটিটা গেছিল আসিয়ে কল মানে কান্দাকাটি বাদে ঘরের দরজাটা বন্ধ করে ইহা তো পলা বলা হাজে এমরা কিন্তু মারছে মুই যে হিসাবত দেখলাম তাতে পড়ে আছে কোনো নড়া ছড়া নাই কোনো কিছু নাই ইহা তো মারিয়ে নিয়ে যায় ঠিকছে ওটাই ওই দরজা বন্ধ করে দিছি আমি তো আর ঠিক ঠাকের পাইতে পছন্দ মগ নিয়ে যাই চুগুরি পরে নিয়ে হত্যা করেছি বলে ভাবে। হ্যাঁ মানে ভাবটা ওইরকম আইছে আর কি দেখিয়া মানে কি মারি কত হইছে ওই ওই যে দেখালো ওই যে মারি তাতে পেলাই থইছে হ্যাঁ নিয়ে গেছে মানে ওতে ফাঁসল লটকাবো আর কি গুয়ের গাছের সাথে ওমান মনুষ্টাপ আর কি কিন্তু এই দিন তো মুই বাইরে বাড়াচ্ছি আর ফাঁসটা না বানাবো তাও কয় তারপরে ফাঁসের দড়ি কাটিয়ে দিচ্ছে ফাঁসা নাই আপিকে এনাকা কথা কয় আগে ঝগড়া হয়েছিল নাকি? না কোনো ঝগড়া নাই না এমার কিন্তু এটা মিলামিশি মানে এমার ষড়যন্ত্র আছে এই লড়াটার সাথে মারবো বলে মনের আইডিয়া আজ এই 5 দিন ধরে আসছে খায় ঘুমায় গাও ধয় এইটুকে এই লড়াটু বোনের বাড়ি আহিলে মানুষ 1 দিন বা 2 দিন থাকে তুই 5 দিন কি কারণ থাকে কি করে না লড়াটা? আমার লড়াটু জোগাড়ি কাম করে নিশ্চয় ধন্যবাদ। আমি খবৰ পাইছোঁ আমি যোনটো প্লেচ অফ অকাৰেঞ্চটো ভিজিট কৰিলোঁ আমি অলৰেডি 2জন ছাছপেক্ট এপ্ৰিহেণ্ড কৰিছোঁ। ডাউট আছে যে তেওঁৰ ৱাইফ আৰু ৱাইফৰ ব্ৰাদাৰ তেওঁ ইনভলভ আছে বুলি ভাবিছোঁ আমি আৰু যিখিনি প্ৰিলিমিনাৰী চাইছোঁ তেওঁৰ ষ্ট্ৰেংগুলেশ্যন মাৰ্কটো চাই পিনি এইটো এলিজেড মাৰ্ডাৰ নিচিনা লাগিছে কিন্তু ফাৰ্ডাৰ পষ্টমৰ্টেম হোৱাৰ পিছত আমি গম পাম যে একচুৱেলি কি হৈছিলে ঘটনাটো আৰু আমি খুব সোনকালে ক্ৰেক কৰিবলৈ চেষ্টা কৰিম এইটো যদিহে মাৰ্ডাৰ হয়। ঠিক আছে 2জন ক'ত আছে? 2জন থানাত আছে আমি সোধপোছ কৰি আছোঁ। প্ৰথমতে ইনকুৱেষ্ট এইখিনি কৰি লওঁ পিঅ'টো আমাৰ প্ৰিজাৰ্ভ কৰা হৈ গৈছে আমি গোটেইটো বেলেগে যাতে যাব নোৱাৰে কোনো ফিংগাৰপ্ৰিণ্ট যাতে প্ৰিজাৰ্ভ কৰিব পাৰোঁ এইখিনি কৰিছোঁ অলৰেডি খুব সোনকালে ক্ৰেক হ'ব কেছটো। হত্যা বুলি ক'ব পাৰি এতিয়ালৈকে ষ্ট্ৰেংগুলেশ্যন মাৰ্ক চাই প্ৰিলিমিনাৰীটো আমি হত্যা বুলি ভাবিছোঁ কিন্তু পষ্টমৰ্টেমে একচুৱেলি কথাটো ক'ব তো পষ্টমৰ্টেমলৈ ৰখক একদিন ৰাখিব লাগিব। ঠিক আছে ধন্যবাদ। আমাৰ ইয়াত ছত্ৰপতিগিৰি গাঁৱত যিটো এটা ঘটনা হৈ গ'ল বলউদ্দিন পাৰমানিকক যেনেকৈ নৃশংসভাৱে হত্যা কৰিলে ইয়াৰ ঘৈণীয়েক আৰু ইয়াৰ ফুলশালী এই দুটাই মিলি হত্যা কৰিলে। মানুহৰ সংসাৰত কাজিয়া অলপ থাকি যায় কিছুমানে ডাঙৰ কিছুমানে সৰু এইবুলি এনেকৈ অন্যায় কৰাটো খুব ঘৰ অন্যায় হৈছে আমি সবেই নিন্দনীয় প্ৰকাশ কৰিছোঁ কাৰণ এইটো দোষীক শাস্তি দিব লাগে। দোষিত অলৰেডি কৰাইতো ৰাতি 8টা বজাতে আমাৰ প্ৰশাসনৰ মানুহ লৈ গৈছে ইহঁতক শাস্তি দিব লাগে ফাঁচি দিব লাগে আমি এইটোৱে বিচাৰোঁ। আৰু ল'ৰাটো এই গাঁৱৰ ভিতৰত আছিল চাওক কিমান মানুহ আহিছে এনেকুৱা ল'ৰা যদিও কাম কৰি খাইছে লেবাৰ কৰি খাইছে চবৰ লগত মিলা প্ৰীতি আছিল যোনে মাতিছে তাৰ ওচৰত গৈছে ল'ৰাটো এটা সহানুভূতি আছিল মানৱতা। যি মাৰ্ডাৰ হৈছে সিহঁতৰ নামটো ক'ব নাই সিহঁতৰ মাৰ্ডাৰ কৰা ল'ৰাটোৰ নামটো মই নাজানো মুস্তফা আৰু ইয়াৰ ঘৈণীয়েকজনীৰ নাম মৰ্জিনা কি মৰ্জিনা বিবি হ'ব এতিয়া বেগমতি যে কি কাৰণত হত্যাকাণ্ড কৰিলে বুলি ভাবে এইটোতো আমি ক'ব নোৱাৰোঁ দূৰত থাকোঁ আমি এতিয়া দেউতাকে ক'ব। মানুহ মাৰিব নালাগে এটা অন্যায় হৈছে মানুহে মাৰিব নাপায়তো ওপৰলাই
ভগৱানে আল্লাহে যিটো সৃষ্টি কৰিছে ইয়ে একমাত্ৰ ইয়ে লৈ যাব মানুহে মানুহক মাৰাটো ধৰণ নাই এইটো পাপ প্ৰাচিত্য ভুগিব লাগিব কি দাবী কৰিব এতিয়া আপোনালোকে আমি এতিয়া বিচাৰিছো ইয়াৰ শাস্তি হ'ব লাগে ফাঁসি হ'ব লাগে মাৰ্ডাৰৰ প্ৰতি মাৰ্ডাৰ নাকি সেইটো আমি বিচাৰো ৰাইজৰ সবাই সেইটো বিচাৰে নাকি হা উচিত বিচাৰ বিচাৰো আমাৰ ৰাইজে সেইটোৱে বিচাৰিছে হ'ব থেংক ইউ